আজি আমি আৰম্ভ কৰিবলৈ লৈছো বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এতিয়া আমি আমাৰ চাৰিওকাষে আমি সাধাৰণতে কি বস্তু দেখা পাওঁ? আমি সাধাৰণতে ঘৰ দেখো বা গাড়ী দেখো বা চকী টেবুল বিছনা এইবিলাক বস্তু আমি সাধাৰণতে দেখো। এতিয়া এই বস্তুবিলাককে বিজ্ঞানৰ ভাষাত পদাৰ্থ বুলি কোৱা হয়। এতিয়া মই যিবিলাক পদাৰ্থৰ কথা ক'লো অৰ্থাৎ চকী টেবুল এইবিলাকৰ জীৱ নাই, কিন্তু আমি জীৱ থকা বস্তু কিছুমানৰ উদাহৰণ ল'ব পাৰোঁ, যেনে মানুহ ছাগলী হাতী ভেকুলী এই বস্তুবিলাকৰ জীৱ আছে, কিন্তু বিজ্ঞানৰ ভাষাত জীৱ থাকক বা নাথাকক সেইটোৰ লগত কোনো কথা নাই। জীৱ থাকক বা নাথাকক সকলোকে বিজ্ঞানৰ ভাষাত পদাৰ্থ বুলি কোৱা হয়। এতিয়া এই পদাৰ্থবিলাকৰ দুটা বিশেষ ধৰণৰ গুণ থাকে। সেই দুটা হ'ল ভৰ আৰু আয়তন। এতিয়া এনেকুৱা এটা বস্তু নাই বা এনেকুৱা এটা পদাৰ্থ নাই যাৰ এই দুটা গুণ নাই। যদি এই দুটা গুণ নাই তেতিয়া সেইটো পদাৰ্থ হ'বই নোৱাৰে। এতিয়া আয়তন বুলি ক'লে আমি কি বুজো? আয়তন হৈছে পদাৰ্থটোৱে যিমান ঠাই আগুৰে সেইটোৱে হ'ল পদাৰ্থটোৰ আয়তন। অৰ্থাৎ তুমি যদি ভাবিব পাৰা যে তোমাৰ আগত থকা টেবুলখন, সেই টেবুলখন থ'বলৈ তোমাক এটুকুৰা নিৰ্দিষ্ট ঠাইৰ প্ৰয়োজন হৈছে, বা তোমাৰ ঘৰটোৱে তোমাৰ মাটিত এটুকুৰা নিৰ্দিষ্ট ঠাই আগুৰি আছে, সেই যিটো ধৰ্ম বা সেই যিটো গুণ ঠাই আগুৰা যিটো গুণ সেইটোকে পদাৰ্থটোৰ আয়তন বুলি কোৱা হয়। এতিয়া তেনেকৈ আমি সৌৰজগতত আমাৰ সূৰ্য আছে বা পৃথিৱীখন আছে, এই সকলোবিলাক বস্তুৱে পৃথিৱীখন এই সকলোবিলাকেই এক নিৰ্দিষ্ট ঠাই আগুৰি আছে। সেই যিটো গুণ সেইটোকে পদাৰ্থটোৰ আয়তন বুলি কোৱা হয়। এতিয়া তোমালোকে ভাবিব পাৰা যে বায়ুটো এটা পদাৰ্থ হ'ব, কিন্তু বায়ুটোতো ঠাই আগুৰি থকা যেন নালাগে, কিন্তু প্ৰকৃততে বায়ুৱেও ঠাই আগুৰি থাকে। এতিয়া মই যদি আমি ভাবোঁ মোৰ আগত থকা এইডোখৰত আমি বায়ু আছে, আমি সেইটোতো গম পাওঁ। যেতিয়া আমি এই কলমটো ইয়ালৈ লৈ আহোঁ তেতিয়া এই কলমটোৱে ইয়াৰ পৰা বায়ুখিনিক আঁতৰাই দিয়ে, কিন্তু কলমটো যেতিয়া অনা নাছিলোঁ তেতিয়া ইয়াত বায়ু আছিলে, অৰ্থাৎ বায়ুৱে ঠাইটো আগুৰি আছিলে, কিন্তু আমি সেইটো অনুভৱ কৰিব নোৱাৰোঁ যে বায়ুৱে ঠাই আগুৰি আছে, কাৰণ বায়ুটো বহুত পাতল। বায়ু যিহেতু বহুত পাতল সেইকাৰণে আমি গম নাপাওঁ যে ই ঠাই আগুৰি আছে, কিন্তু প্ৰকৃততে বায়ুৱে ঠাই আগুৰি থাকে। সেইটো কাৰণে বায়ু এটা পদাৰ্থ, আৰু লগতে বায়ুৰো ভৰ আছে সেইটো আমি গম পাম, আৰু সেইটো আমি যদি তোমালোকে এতিয়ালৈকে নাজানা সেইবিলাক আমি পিছত বুজিব পাৰিম যে বায়ুৰ কিমান ভৰ আছে। বায়ুত আমি গম পাওঁ যে বায়ুত অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন এইবিলাক গেছ থাকে, এইবিলাকৰ নিৰ্দিষ্ট এটা ভৰ আছে, সেইবিলাক আমি পিছলৈ পঢ়িবলৈ পাম। কিন্তু এতিয়া তোমালোকে দুটা কথাই ধ্যান দিব লাগে যে পদাৰ্থৰ ভৰ আৰু আয়তন এই দুটা পদাৰ্থৰ দুটা মুখ্য গুণ, পদাৰ্থৰ এই দুটা গুণ থাকিব লাগিব। এই দুটা যদি নহয় তেতিয়া পদাৰ্থটো পদাৰ্থ হ'বই নোৱাৰে। অৰ্থাৎ যিকোনো এটা বস্তু যদি পদাৰ্থ হ'বলগীয়া হয় তেতিয়া ইহঁতৰ এই গুণ দুটা থাকিব লাগিব। এতিয়া কেতিয়াবা তোমাক ঘৰত গালি দিয়া শুনিছানে যে অপদাৰ্থ তই, বা তোমাক নিদিবও পাৰে বেলেগকো দিব পাৰে, কিন্তু এইটো গালি ব্যৱহাৰ কৰা হয় যে অপদাৰ্থ তই। তাৰমানে কি? তাৰমানে তুমি একো আয়তনো নাই, তোমাৰ ভৰো নাই, অৰ্থাৎ তোমাৰ একো কাম নাই, তুমি একো নকৰা। কিন্তু প্ৰকৃততে সেইটো নহয়। একচুৱেলি প্ৰকৃততে তোমাৰ ভৰ আৰু আয়তন আছে, কিন্তু সেইটো গালি দিবলৈহে ব্যৱহাৰ কৰা হয়। এতিয়া পদাৰ্থৰ দ্বিতীয়টো গুণ হৈছে বা ধৰ্ম হৈছে ভৰ। এতিয়া পদাৰ্থৰ ভৰে পদাৰ্থটোত থকা পদাৰ্থৰ পৰিমাণক বুজায়। যিকোনো এটা পদাৰ্থত বা যিকোনো এটা বস্তুত কিমান পৰিমাণৰ পদাৰ্থ আছে, বস্তুটো কিমান পৰিমাণৰ পদাৰ্থৰে গঠিত, সেই বস্তুটো আমি দেখুৱাবলৈ ভৰ শব্দটো ব্যৱহাৰ কৰোঁ। অৰ্থাৎ যিটো বস্তুৰ ভৰ বেছি সেইটো বস্তুত পদাৰ্থৰ পৰিমাণ বেছি, আৰু যিটো বস্তুৰ ভৰ কম সেইটো বস্তুত পদাৰ্থৰ পৰিমাণটো কম। এতিয়া আমি দোকানত বা বজাৰত গৈ পেলাই কওঁগৈ যে 1 কেজি আলু দিয়ক, বা 1 কেজি শাক পাচলি দিয়ক, বা 1 কেজি কিবা দিয়ক, সেই বস্তুটোৱে হৈছে পদাৰ্থটোৰ ভৰ। অৰ্থাৎ কেজি শব্দটো আমি ব্যৱহাৰ কৰোঁ পদাৰ্থৰ ভৰ জুখিবৰ কাৰণে। যিটো বস্তুৰ কেজি বেছি সেইটো বস্তুত পদাৰ্থৰ পৰিমাণ বেছি হ'ব, যিটো বস্তুত কেজিৰ পৰিমাণ কম সেইটো বস্তুত পদাৰ্থৰ পৰিমাণ কম হ'ব। এতিয়া তোমালোকে ভাবিবা যে আমি আগতে এইটো ভৰ বুলি শুনা নাছিলোঁ, এইটো আমি ওজন বুলিহে শুনিছিলোঁ, যে 1 কেজি ওজনৰ আলু দিয়ক বা 1 কেজি ওজনৰ পিঁয়াজ দিয়ক, কিন্তু প্ৰকৃততে সেইটো ভৰহে। ইয়াত তোমাৰ দুটা কথা আহিব, এটা হৈছে ভৰ আৰু এটা হৈছে ওজন। দুটা আচলতে বেলেগ বেলেগ বস্তু। এটা হৈছে ভৰ আৰু দ্বিতীয়টো হৈছে ওজন। এটা হৈছে ওজন। এই দুটা সম্পূৰ্ণ পৃথক পৃথক বস্তু। আমি যিটো 1 কেজি 2 কেজি এনেকৈ যিটো কওঁ সেই বস্তুটো হৈছে পদাৰ্থৰ ভৰহে, এইটো ওজন নহয়। বহুতে এইটো ভুলকৈ ভাবে বা বহুতে এইটো গম নাপায়, কিন্তু সাধাৰণ ভাষাত এইটো আমি ওজন বুলিয়ে কওঁ। 1 কেজি ওজনৰ বস্তু দিয়ক বা 1 কেজি বা 2 কেজি ওজনৰ বস্তু দিয়ক, সেইটোক আমি সাধাৰণতে ওজন বুলি কৈ থাকোঁ, কিন্তু প্ৰকৃততে সেইটো ভৰহে। বৈজ্ঞানিক ভাষাত এইটো ভৰহে, ওজন নহয়। সাধাৰণ ভাষাতহে আমি এইটো ওজন বুলি কওঁ।
এতিয়া এই দুটাৰ মাজত কি পাৰ্থক্য আছে মই তোমালোকক অকমান কৈ দিওঁ আমাৰ বিশ্বব্ৰহ্মাণ্ডত যিমানবিলাক বস্তু আছে প্ৰত্যেকটো বস্তুৱে ইটোৱে সিটোক নিজৰ গা ফালে টানি থাকে আৰু এই যেটো পৰিঘটনা এই পৰিঘটনাটোক মহাকৰ্ষণ বুলি কোৱা হয় শুনিবলৈতো আচৰিত যেন লাগিলেও এটোৱে সত্য যে প্ৰত্যেকটো বস্তুৱে যিমান বস্তু আছে সৰু ডাঙৰ হাতী ঘোঁৰা পৃথিৱী চন্দ্ৰ সূৰ্য মানুহ গছ গছনি বায়ু প্ৰত্যেকটো বস্তুৱে ইটোৱে সিটোক নিজৰ গা ফালে টানি থাকে আৰু এই যেটো টানি থকা পৰিঘটনা এইটোকে কোৱা হয় মহাকৰ্ষণ বা ইংৰাজীত যাক গ্ৰেভিটেশ্যন বুলি কোৱা হয় এই বিষয়ে আমি পিছত শিকিবলৈ পাম কিন্তু ওজনৰ কথা ক'বলৈ যাওঁতে মই তোমালোকক শৰ্টকে কৈছো যে যেটো পৰিঘটনা এইটোকে মহাকৰ্ষণ বুলি কোৱা হয় এতিয়া তোমাৰ কাষত থকা তোমাৰ ফেনখনে তোমাক নিজৰ গা ফালে টানি আছে ঠিক তেনেদৰে তুমিও ফেনখনক তোমাৰ গা ফালে টানি আছা কিন্তু এই কথাটো আমি অনুভৱ কৰিব নোৱাৰো কিয় নোৱাৰো কাৰণ আমাৰ তলত পৃথিৱীখন আছে পৃথিৱীখন বহুত ডাঙৰ হেতু কাৰণে হি যিমান বলেৰে তোমাক তললৈ টানি থাকে ফেনখনে হিমান বলেৰে তোমাক তোমাৰ নিজৰ গা ফালে বা তুমি তোমাৰ ফেনখনক তোমাৰ গা ফালে হিমান বলেৰে টানিব নোৱাৰা পৃথিৱীখনে বহুত তললৈ বহুত জোৰত তোমাক তললৈ টানি আছে ফেনখনে হিমান জোৰত তোমাক টানিব নোৱাৰে হেতু কাৰণে তুমি ফেনখনৰ বলটো অনুভৱ কৰিব নোৱাৰা ঠিক তেনেদৰে তোমাৰ কাষেদি গৈ থকা পৰুৱা এটাও তোমাক টানি আছে আৰু তুমিও সেই পৰুৱাটোক টানি আছা কিন্তু এই কথাটো তুমি অনুভৱ কৰিব নোৱাৰা কাৰণ তোমাৰ তলত পৃথিৱীখন আছে বা পৰুৱাটোৰ তলত পৃথিৱীখন আছে হেতু কাৰণে পৰুৱাটোৱে যেটো বল দিয়ে সেই বলটোৰ কাৰণে তুমি পৰুৱাটোৰ ওচৰলৈ আগবাঢ়ি নোযোৱা বা পৰুৱাটোক তুমি টানি আনিব নোৱাৰা কাৰণ পৰুৱাটো বহুত সৰু আৰু তুমি বহুত সৰু পৃথিৱীখনৰ তুলনাত তুমি বহুত সৰু হেতু কাৰণে সেই বলটো তুমি অনুভৱ কৰিব নোৱাৰা কিন্তু প্ৰকৃততে প্ৰত্যেকটো বস্তুৱে প্ৰত্যেকটোকে টানি থাকে আৰু সেই যেটো টানি থকা বল সেই বলটোৱে হৈছে ওজন পৃথিৱীয়ে প্ৰত্যেকটো বস্তুক যিমান বলেৰে টানি থাকে সেই বলটোকে আমি ওজন বুলি কওঁ পৃথিৱীয়ে টানি থকা যেটো বল হেতুক আমি ওজন বুলি কওঁ এতিয়া এই ওজনৰ যেটো ফৰ্মুলা সূত্ৰ সেই সূত্ৰটো হ'ল F = m * g ইয়াত F হ'ল বল বা ফোর্স বা এই যেটো বল এই বলটোকে মই কলো যে ওজন বুলি কোৱা হয় হেতু কাৰণে F টোৱে হ'ল ওজন আৰু ইয়াত m যেটো m হ'ল m টো হৈছে মাস বা m টো হৈছে ভৰটোক ইংৰাজীত যেটো মাস বুলি কোৱা হয় হেতু কাৰণে এই শব্দটোৰ পৰা আহিছে m ৰ পৰা এই মাসটো আহিছে এতিয়া ফৰ্মুলাটো হ'ল F = m * g m টো হ'ল মাস আৰু এই g বস্তুটো হ'ল ত্বৰণ মধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয় এইটো বিষয় আমি পিছত ভালকে শিকিম কিন্তু এতিয়া মই সমুকে লিখিছো F = mg F টো হৈছে ওজন বা বল যিমান বলেৰে টানি আছে আৰু সেই বলটো উলিয়াবলৈ আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰো F = m * g এতিয়া আমি যদি চাওঁ 1 কেজি ওজনৰ এটা যদি আমি 1 কেজি ভৰৰ যদি আমি এটা পদাৰ্থ লৈ লওঁ 1 কেজি ভৰৰ পদাৰ্থটো কিমান বলেৰে টানি আছে আমি পৃথিৱীৰ তললৈ কিমান বলেৰে টানি আছে হেতু যদি আমি চাব খোজো তেতিয়া এই g ভ্যালুটো আমি গম পাব লাগিব আৰু প্ৰত্যেকটো বস্তুৰ কাৰণে g ভ্যালুটো বেলেগ এতিয়া পৃথিৱীখন হ'ল বহুত ডাঙৰ হেতু কাৰণে পৃথিৱীৰ কাৰণে g ভ্যালুটো হ'ল 9.8 মিটাৰ/সেকেন্ড স্কয়াৰ এটো এটা ধ্ৰুৱক হয় এটো সদায় একে থাকে পৃথিৱীৰ কাৰণে এটো 9.8 মিটাৰ/সেকেন্ড স্কয়াৰ ঠিক তেনেদৰে চন্দ্ৰৰ কাৰণে g ভ্যালুটো হ'ব 1.625 মিটাৰ/সেকেন্ড স্কয়াৰ আৰু এই ফৰ্মুলাটো পৰা আহিছে F = mg এতিয়া যদি তুমি ভাবা 1 কেজি ওজনৰ 1 কেজি ভৰৰ পদাৰ্থ এটা ওজন কিমান হ'ব তেতিয়া আমি এই ফৰ্মুলাটোত লিখিব লাগিব m ৰ ভ্যালুটো কিমান বুলি কৈছো আমি 1 কেজি আৰু g ভ্যালুটো কিমান পৃথিৱীৰ কাৰণে 9.8 আৰু টোটাল উত্তৰটো কিমান পাম 9.8 নিউটনত প্ৰকাশ কৰে বলৰ এককটো হৈছে নিউটন এটো বিষয় আমি পিছত শিকিম গতিকে 1 কেজি ভৰৰ বস্তু এটাৰ ওজন হ'ব 9.8 নিউটন কিন্তু সেই একেটা বস্তুকে যদি আমি চন্দ্ৰলৈ লৈ যাওঁ তেতিয়া বস্তুটো তাত নাইকিয়া হৈ যাব নোৱাৰে গতিকে চন্দ্ৰটো তাৰ ভৰ একেটাই হ'ব চন্দ্ৰটো তাৰ ভৰ হ'ব 1 কেজি কিন্তু তাত তুমি ওজনটো চাবা কিমান হ'ব m ৰ ভ্যালুটো কিমান পাতিলো F = mg এ ফৰ্মুলাটোত যদি m ৰ ভ্যালুটো আমি পাতি দিও 1 কেজি আৰু g ভ্যালুটো চন্দ্ৰত কিমান বুলি কৈছিলো 1.625 গতিকে আমি ইয়াত লিখিলো 1.625 ইয়াৰ পৰা আমি গম পাম যে চন্দ্ৰত 1 * 1.625 গতিকে ইয়াৰ ওজনটো হ'ব 1.625 নিউটন অৰ্থাৎ এটো F লিখিছো
অৰ্থাৎ পৃথিৱীত একেটা বস্তুৰ ওজন 1 কেজি ভৰৰ পদাৰ্থ এটাৰ ওজন পৃথিৱীত হ'ল 9.8 নিউটন আৰু সেই একেটা পদাৰ্থৰে ওজন চন্দ্ৰত কিমান হ'ল 1.625 নিউটন অৰ্থাৎ ওজনটো ঠাই ভেদে সলনি হৈ থাকে পৃথিৱীত একেটা বস্তুৰ ওজন ইমান পাইছোঁ চন্দ্ৰত সেই একেটা বস্তুৰ ওজনে বেলেগ পাইছোঁ অৰ্থাৎ ঠাইৰ ওপৰত নিৰ্ভৰ কৰে বেলেগ বেলেগ ঠাইত ওজনটো বেলেগ বেলেগ হ'ব আৰু চন্দ্ৰত এটো কম কেলে হৈছে কাৰণ চন্দ্ৰটো বহুত সৰু পৃথিৱীৰ তুলনাত পৃথিৱীখন চন্দ্ৰৰ তুলনাত বহুত ডাঙৰ সেইটো কাৰণে একেটা বস্তুৰ ওজন পৃথিৱীত ইমান হৈছে চন্দ্ৰত ইমান কমি গৈছে বহুত আৰু এই বস্তুটো হৈছে ওজন কিন্তু ভৰটো সকলোতে একে থাকিব ভৰটো হৈছে 1 কেজি 1 কেজি বস্তু এটা চন্দ্ৰলৈ লৈ গ'লে তাত পদাৰ্থটো কোপা নাইকিয়া হৈ যাব পদাৰ্থটো সমানে থাকিব পদাৰ্থৰ পৰিমাণটো একেটা থাকিব কিন্তু তাৰ ওজনটো বেলেগ বেলেগ হ'ব এই দুটা হৈছে ভৰ আৰু ওজনৰ পাৰ্থক্য ওজনটো হৈছে বল আৰু ভৰটো হৈছে পদাৰ্থত থকা পদাৰ্থৰ পৰিমাণ ওজনটো হৈছে পৃথিৱীয়ে বা যিটো বস্তুতে আমি জুখো যদি আমি চন্দ্ৰত জুখো চন্দ্ৰত হ'ব পদাৰ্থটো ওজন আৰু যদি আমি পৃথিৱীত জুখো এটো আমি কম যে পৃথিৱীত বস্তুটোৰ ওজন তেনেকৈ আমি ক'ব লাগিব কিন্তু ভৰটো সকলো জায়গাতে সমান থাকিব যদি তুমি চন্দ্ৰৰ ঠাইত যদি মঙ্গল গ্ৰহলৈ লৈ যোৱা মঙ্গল গ্ৰহত জি ভ্যালুটো বেলেগ পাবা আৰু তাত বস্তুটো ওজনটো বেলেগ হ'ব কিন্তু ভৰটো মঙ্গল গ্ৰহটো একেটা থাকিব কাৰণ পদাৰ্থটোৰ পৰাটো পদাৰ্থবিলাক আঁতৰি যাব নোৱাৰে তুমি এটা বস্তু লৈ গৈছা সেই একেটা বস্তুৱে তাত গৈ ওজনটো বেলেগ পাবাগে ভৰটো একে থাকিব লাগিব বস্তুটো ক'ৰ পৰা নাইকিয়া হৈ যাব সো সেইটোৱে হৈছে পদাৰ্থৰ ভৰ আৰু ওজনৰ মাজত ডিফাৰেন্স বা পাৰ্থক্য গতিকে আমি গম পালো যে পদাৰ্থৰ ওজন আৰু ভৰ দুটা বেলেগ বস্তু কিন্তু সাধাৰণ ভাষাত আমি ভৰটোকে ওজন বুলি কওঁ আমি 1 কেজি ওজনৰ বস্তু দিয়ক বুলি কওঁ 1 কেজি ভৰৰ বস্তু দিয়ক বুলি কোনেও নকয়গে কিন্তু প্ৰকৃততে আমি ক'ব লাগে যে 1 কেজি ভৰৰ বস্তু দিয়ক বা 2 কেজি ভৰৰ বস্তু দিয়ক কিন্তু সাধাৰণ ভাষাত আমি ওজন বুলিয়ে কওঁ এতিয়া আমি চাম তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 3 ত থকা এটা কোৱেশ্চন এটো পেজ নাম্বাৰ 3 ত পাবা তলত পাবা তলৰ কোনবোৰ পদাৰ্থ আমাক বিচাৰিবলৈ দিছে প্ৰথমটো আছে চকী এটা তোমালোকে গম পোৱা যে চকী এখন থবলৈ আমাক নিৰ্দিষ্ট ঠাই লাগিব আৰু চকীখনৰ লগতে ভৰো আছে চকীখন জুখিলেটো কিবা এটা ওজন পাম 1 কেজি 2 কেজি 5 কেজি এতিয়া এই চকীখনে সেইটো কাৰণে পদাৰ্থ দুইটা গুণে মানি চলিছে অৰ্থাৎ পদাৰ্থৰ ভৰ আৰু আয়তন যি দুটা গুণ লাগে পদাৰ্থ এটা হ'বলৈ সেই দুইটা গুণে চকীখনৰ আছে সেইটো কাৰণে চকীখন পদাৰ্থ হ'ব ইয়াৰ পাছতে আছে বায়ু এতিয়া আমি জানো যে বায়ুত অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন এইবিলাক গেছ থাকে আৰু এই গেছবিলাকৰ নিৰ্দিষ্ট ওজন থাকে আমি এই ওজনৰ বিষয়ে পিছৰ চেপ্টাৰত শিকিবলৈ পাম কিন্তু এতিয়া আমি কেৱল জানি থব লাগে যে বায়ুৱে ঠাই আগুৰে আৰু বায়ুৰ ওজন আছে বায়ুটো ঠাই আগুৰি থাকে হেতুটো আমি গম পাওঁ আমাৰ চাৰিওফালে বায়ু থাকে আমি নেদেখো কাৰণহে নথকা যেন লাগে কিন্তু প্ৰকৃততে বায়ুৱে ঠাই আগুৰি থাকে হেতু কাৰণে বায়ুৱে দুইটা গুণ স্যাটিসফাই কৰিছে অৰ্থাৎ বায়ুৱেও পদাৰ্থৰ দুইটা গুণ ফলো কৰিছে বা দুইটা গুণে মানি চলিছে হেতু কাৰণে বায়ুটো পদাৰ্থ হ'ব ইয়াৰ পিছত আহিলে প্ৰেম এতিয়া তোমালোকে ক'ব পাৰিবা নেকি যে তোমাৰ মানুহজনলৈ কিমান প্ৰেম আছে বা তোমাৰ ছোৱালীজনীলৈ কিমান প্ৰেম আছে বা মাকৰ ছোৱালীজনীলৈ কিমান প্ৰেম আছে হেতুটো আমি ক'ব নোৱাৰো হেতুটো কোনো হিসাব কৰা বস্তু নহয় যে মোৰ 1 কেজি প্ৰেম আছে বা মোৰ 2 কেজি প্ৰেম আছে হেতুটো সিনেমাতে হয় যে কয় সাগৰৰ সমান প্ৰেম বা আকাশৰ সমান প্ৰেম কিন্তু হেতুটো প্ৰকৃততেটো হেতু সঁচা নহয় প্ৰকৃততেটো হেতু ক'ব নোৱাৰি যে ইমান ডাঙৰ প্ৰেম সো প্ৰেমে তেনেকে ঠাই আগুৰিব নোৱাৰে বা প্ৰেম জুখিব নোৱাৰি আধা কেজি প্ৰেম বুলি বা 1 কেজি প্ৰেম বুলি হেতু কাৰণে প্ৰেমটো পদাৰ্থ নহয় ইয়াৰ পিছত আহিলে গোন্ধ এতিয়া তোমালোকে ক'ব পাৰিবা নেকি যে 1 কেজি গোন্ধ পাইছো মই বস্তুটোৰ আধা কেজি গোন্ধ পাইছো হেতুটো আমি ক'ব নোৱাৰো অৰ্থাৎ গোন্ধটোৰ ভৰ নাই গোন্ধ আমি জুখিব নোৱাৰো আৰু গোন্ধ ঠাই আগুৰে বুলিটো আমি ক'ব নোৱাৰো যে মই গোন্ধ পাইছো গোন্ধটোৱে মোৰ ইমান ডাঙৰ ঠাই আগুৰি আছে মোৰ গাত হেতুটো আমি ক'ব নোৱাৰো হেতু কাৰণে গোন্ধটো পদাৰ্থ নহয় ইয়াৰ পিছত আহিলে ঘৃণা একে ধৰণৰ বস্তু যে মই বস্তুটো খাই বেয়া পাওঁ মই এটো ঘৃণা কৰো কিন্তু আমিটো ক'ব নোৱাৰো যে মই আধা কেজি ঘৃণা কৰো বা 1 কেজি ঘৃণা কৰো হেতু কাৰণে ঘৃণাটো পদাৰ্থ নহয় ইয়াৰ পিছত বাদাম আহিলে বাদামৰ দুইটা গুণে থাকিব কাৰণ বাদামটো এটা বস্তু ইয়াক আমি জুখিব পাৰো আধা কেজি বাদাম 1 কেজি বাদাম বায়ুৱে আৰু বাদামে লগতে ঠাইও আগুৰে হেতু কাৰণে বায়ুটো হ'ল পদাৰ্থ ইয়াৰ পিছত চিন্তাটো একেই হ'ব গোন্ধ আৰু প্ৰেমৰ নিচিনা বা ঘৃণা নিচিনা আমিতো চিন্তাটো ক'ব নোৱাৰো যে আধা কেজি চিন্তা কৰা বা 1 কেজি আমি চিন্তা কৰিব লাগে হেতুটো আমি ক'ব নোৱাৰো সো চিন্তাটো পদাৰ্থ নহয় ইয়াৰ পিছত আহিলে ঠাণ্ডা পানীয় বা লিকুইড আমি ক'ব পাৰো যিবিলাক আমি খাওঁ জুচৰ নিচিনা বস্তুবিলাক হেবিলাকটো আমি জুখিব পাৰো যে 1 লিটাৰ 2 লিটাৰ এনেকেটো আমি জুখো অৰ্থাৎ হেবিলাকৰ আয়তন আছে হেবিলাক আমি বটলত ৰাখিব লাগে বা টেমাত ৰাখিব লাগে সো এইবিলাক হ'ব পদাৰ্থ ইয়াৰ পিছত আহিলে সুগন্ধি দ্ৰব্যৰ সুবাস মানে সুগন্ধি দ্ৰব্যৰ গোন্ধৰ কথা কৈছে
এইটোতো এটা অনুভৱহে যে ভাল গোন্ধাইছে বেয়া গোন্ধাইছে, এইটোতো আমি ক'ব নোৱাৰোঁ পদাৰ্থ বুলি। এইবিলাকৰতো যে আমি যে ক'ব নোৱাৰোঁ যে এইটো আধা কেজি গোন্ধ পাইছোঁ বা 1 কেজি গোন্ধ পাইছোঁ ভাল বস্তু, সেইটোতো আমি ক'ব নোৱাৰোঁ। সেইটো কাৰণে সুগন্ধি দ্ৰব্যৰ সুবাসটো পদাৰ্থ নহ'ব। কিন্তু অকল যদি বা কেৱল যদি সুগন্ধি দ্ৰব্য বুলি কয়, অকল সুগন্ধি দ্ৰব্য বুলি যদি কয়, তেতিয়া এইটো পদাৰ্থ হ'ব। কাৰণ সুগন্ধি দ্ৰব্য যিকোনো ধৰণৰ ভাল গোন্ধোৱা বস্তুৰ কথা কৈছে, সেই বস্তুটোতো পদাৰ্থ হ'ব। কাৰণ তাৰ আমি জুখিব পাৰিম কিমান ভৰ আছে বা আয়তন কিমান আছে, আমি কিমান ডাঙৰ টেমাত থ'ব লাগিব বা কিমান ডাঙৰ বাকচত ৰাখিব লাগিব, সেইটোতো আমি গম পাম। সেইটো কাৰণে সুগন্ধি দ্ৰব্যটো অকলে যদি কয় তেতিয়া এইটো পদাৰ্থ হ'ব, কিন্তু সুগন্ধি দ্ৰব্যৰ সুবাস বুলি যদি কয় তেতিয়া এইটো পদাৰ্থ নহ'ব। গম পালা? চ' পদাৰ্থৰ এই দুটা গুণ, ভৰ আৰু আয়তন, বা পদাৰ্থৰ এই দুটা ধৰ্ম, যি বস্তুৱে মানি চলিব সেই বস্তুটোৱে পদাৰ্থ হ'ব। আৰু যদি যিকোনো এটা গুণেই যদি মানি নচলে তেতিয়া সেইটো বস্তু পদাৰ্থ হ'ব নোৱাৰে। এতিয়া মই তোমালোকক এক বিশেষ ধৰণৰ কথা ক'ম। এই কথাটোৰ বিষয়ে তোমালোকৰ কিতাপত নাই বা তোমালোকৰ চিলেবাছত নাহে আৰু তোমালোকৰ পৰীক্ষাটো নাহে, কিন্তু এইটো জানিবৰ কাৰণে মই ক'বলৈ লৈছোঁ যে আমি এতিয়ালৈকে যিমানবিলাক পদাৰ্থৰ বিষয়ে পঢ়িলোঁ, এই পদাৰ্থবিলাক আমি সাধাৰণতে দেখা পাওঁ বা আমি এইবিলাক সাধাৰণতে দেখা নাপালেও, যেনেকৈ বায়ু আমি সাধাৰণতে দেখা নাপাওঁ, কিন্তু বিভিন্ন ধৰণৰ পদ্ধতি, বিভিন্ন ধৰণৰ মেচিনৰ দ্বাৰা আমি বায়ুবিলাকো দেখা পাওঁ। কিন্তু বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে আমি কিছুমান এনেকুৱা পদাৰ্থ আমাৰ চাৰিওফালে আছে যিবিলাক আমি কেতিয়াও দেখা নাপাওঁ, বা এইবিলাকে পোহৰৰ লগত কোনো ধৰণৰ ইণ্টাৰফেয়াৰ নকৰে, আৰু সেইকাৰণে এইবিলাক পদাৰ্থক আমি কোনো পদ্ধতিয়ে এতিয়ালৈকে দেখিবলৈ সক্ষম হোৱা নাই। কিন্তু সেই পদাৰ্থবিলাকো আমাৰ চাৰিওফালে আছে। আমি সেইবিলাকৰ উপস্থিতি আমি অনুভৱ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ থিয়ৰীৰ জৰিয়তে। ডাইৰেক্ট হয়তো আমি অনুভৱ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু বিভিন্ন ধৰণৰ থিয়ৰী আছে যিবিলাকৰ জৰিয়তে আমি সেইবিলাকৰ উপস্থিতি অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই পদাৰ্থবিলাকক বিজ্ঞানীসকলে নাম দিছে ডাৰ্ক মেটাৰ। ডাৰ্ক মেটাৰ অৰ্থাৎ আন্ধাৰ মেটাৰ বুলি তোমালোকে ক'ব পাৰা। মেটাৰ মানে হৈছে পদাৰ্থ আৰু ডাৰ্ক মানে হৈছে আন্ধাৰ। ডাৰ্ক মেটাৰ বুলি তোমালোকে ক'ব পাৰা, DARK। ডাৰ্ক মেটাৰ মানে হৈছে পদাৰ্থ, MATTER। এই পদাৰ্থবিলাকৰ বিষয়ে তোমালোকে যেতিয়া ফিজিক্সত বা কসমলজি বা এষ্ট্ৰফিজিচিষ্ট এইবিলাক যেতিয়া তোমালোকে পঢ়িবলৈ যাবা, তেতিয়া এইবিলাকৰ বিষয়ে তোমালোকে পঢ়িব পাৰিবা, বা যেতিয়া তোমালোকে ৰিচাৰ্চ কৰিবলৈ যাবা তেতিয়া এইবিলাকৰ বিষয়ে পাবা। বৰ্তমান তোমালোকৰ এইবিলাকৰ প্ৰয়োজন নাই, কিন্তু মই কেৱল জানিবৰ কাৰণে কৈছোঁ যে এই যিবিলাক পদাৰ্থ, এই পদাৰ্থবোৰ আমাৰ চাৰিওকাষে আছে, তেওঁলোকে গম পাইছে। আৰু এইবিলাকৰ বিষয়ে তেওঁলোকে প্ৰথম কেনেকৈ গম পালে, যে তেওঁলোকে কি কৰিলে, এইখন তোমালোকে ধৰি লোৱা বিশ্বব্ৰহ্মাণ্ডখন আমাৰ সৰুকৈ আঁকিছোঁ আৰু মই। ইয়াত বিভিন্ন ধৰণৰ তৰা থাকে বা চন্দ্ৰ থাকে, সূৰ্য থাকে, বিভিন্ন ধৰণৰ গ্ৰহ থাকে। গোটেই বিশ্বব্ৰহ্মাণ্ডত যিমান গ্ৰহ নক্ষত্ৰ আছে সকলোবিলাক এইবিলাক তোমালোকে ধৰি লোৱা। এতিয়া বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ থিয়ৰীৰ জৰিয়তে বা বিভিন্ন ধৰণৰ পদ্ধতিৰ জৰিয়তে কি কৰিলে, প্ৰথমতে গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ ভৰটো উলিয়ালে। ধৰি লোৱা তোমালোকে ভৰটো পালে 100 কেজি। বিশ্বব্ৰহ্মাণ্ডখনৰ মুঠ ভৰ পালে 100 কেজি। এতিয়া কি কৰিলে, বিশ্বব্ৰহ্মাণ্ডখন যিহেতু এইবিলাক পদাৰ্থৰ জৰিয়তে গঠিত, অৰ্থাৎ গ্ৰহ নক্ষত্ৰ তৰা চন্দ্ৰ এইবিলাকৰ জৰিয়তে যিহেতু বিশ্বব্ৰহ্মাণ্ডখন হৈছে, গতিকে এইবিলাকৰ যদি ওজন আমি এটা এটাকৈ হিচাপ কৰি পেলাই যোগ কৰি দিওঁ, তেতিয়াতো 100 কেজি হ'ব লাগে। কিন্তু কি পালে, যে বিজ্ঞানীসকলে এইবিলাক এটা এটাকৈ যোগ কৰিলে। এইটোৰ ওজন, এইটোৰ ভৰ, এইটোৰ ভৰ, এইটোৰ ভৰ, এইটোৰ ভৰ, এনেকৈ ভৰবিলাক যোগ কৰিলে। ভৰবিলাক যোগ কৰি পালেগৈ 15 কেজি। পাব লাগিছিলে কিমান, 100 কেজি। মই এইটো উদাহৰণ হিচাপে সাধাৰণতে ধৰিছোঁ, এইটো বহুত ডাঙৰ হ'ব হিচাপটো, কিন্তু মই 100 কেজি বুলি বুজিবৰ কাৰণে ধৰি লৈছোঁ যে টোটেল যিটো সৰ্বমুঠ ওজন পালে 100 কেজি, কিন্তু এটা এটাকৈ যেতিয়া যোগ কৰিলে তেতিয়া পালে 15 কেজি। এইটো বহুত আচৰিত ঘটনা হ'ল। পাব লাগিছিলে কিমান, 15 কেজিটো হ'ব লাগিছিলে 100 কেজি, কাৰণ বিশ্বব্ৰহ্মাণ্ডখন এইবিলাক বস্তুৱে গঠিত হৈছে। আৰু এইবিলাকৰ টোটেল ওজন যোগ কৰিলে, টোটেল ভৰটো, মই কেতিয়াবা ওজন বুলি কৈ পাওঁ, এইটো হ'ব লাগে ভৰ আচলতে, এই ভৰটো হ'ব লাগে হ'ল 15 কেজি, কিন্তু পাব লাগিছিলে 100 কেজি। অৰ্থাৎ কি হ'ল, যে 100 কেজি মাইনাছ 15 অৰ্থাৎ 85 কেজি। এই 85 কেজি পদাৰ্থ আমি দেখা নাই, আমি মাত্ৰ 15 কেজি পদাৰ্থহে দেখি আছোঁ। আৰু সেই পদাৰ্থবিলাককে বিজ্ঞানীসকলে নাম দিলে ডাৰ্ক মেটাৰ বা আন্ধাৰ পদাৰ্থ, যিবিলাক আমি নেদেখোঁ কেতিয়াও। কিন্তু বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ থিয়ৰীৰ জৰিয়তে গম পাইছে যে এই পদাৰ্থবিলাক আমাৰ চাৰিওফালেই ঘূৰি ফুৰে, চাৰিওফালে আছে। হয়তো এই পদাৰ্থবিলাকেই হ'ব পাৰে ভূত বা বিভিন্ন ধৰণৰ দেৱতা
ভগৱান এনেকুৱা ধৰণৰ বস্তু হ'ব পাৰে এইবিলাকৰ বিষয়ে তোমালোকে ৰিচাৰ্চ কৰিবা তোমালোকে যেতিয়া পঢ়িবলৈ পাবা এতিয়া তোমালোকে ৰিচাৰ্চ কৰিবা মইতো জাষ্ট এনেই ক'লোঁ আৰু যে ভূত হ'ব পাৰে হয়তো হৈ যাব পাৰে ঠিক নাই এইবিলাকেই হৈছে ডাৰ্ক মেটাৰ এইবিলাকৰ বিষয়ে তোমালোকে পিছত পঢ়িবলৈ পাবা এতিয়া কেৱল আমি দুটা বস্তুতে ধ্যান দিব লাগে যে পদাৰ্থ এটাৰ দুটা বিশেষ গুণ থাকে বা দুটা ধৰ্ম থাকে এটা হ'ল ভৰ আৰু দ্বিতীয়টো হ'ল আয়তন